সুৰে মোহিত কৰিব আপোনাকো এই সুৰেৰে উদ্বুদ্ধ নহৈ নোৱাৰে আপুনি বুকুত দকৈ শিপোৱা এই সুৰ আপোনাৰ নিচেই চিনাকি আড়ম্বৰপূৰ্ণ প্ৰস্তুতি চলিছে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ চৌদিশে উৰিছে স্বাভিমানৰ তিৰংগা তেনে সময়তে এক মন জুৰোৱা দৃশ্য যেনে তেনে বাঁহীৰ বিন্ধাত আঙুলি জোৰা অকণমানি কেইটিৰ পৰা কিশোৰ কিশোৰী সামৰি প্ৰশিক্ষকলৈকে সকলোৱে হাতত তুলি ল'লে বাঁহী দেশমাতৃৰ বাবে সন্মান প্ৰদৰ্শনেৰে লহৰ তুলিলে সুৰৰ এই দৃশ্য ডেৰগাঁৱৰ ডেৰগাঁও বুঢ়াগাঁৱৰ বাঁহীবাদক তথা লোকবাদ্য শিল্পী মাধৱ দত্তৰ তত্বাৱধানত বাঁহীৰ শিক্ষা গ্ৰহণ কৰি আছে এইসকল কিশোৰ কিশোৰী আৰু শিশুসকলে একেলগে ১৫টাকৈ বিভিন্ন স্বৰৰ বাঁহীৰে সুৰেৰে ফুল তুলিছে এইসকলে ৰাষ্ট্ৰীয় সংগীতৰ লগতে তেওঁলোকৰ সুললিত মূৰ্ছনাত প্ৰাণ পালে সুধাকণ্ঠৰ কালজয়ী গীতে পাশ্চাত্য সংগীতৰ ধামখুমীয়াত থলুৱা লোককৃষ্টি লোকবাদ্যৰ প্ৰতি নবীন পুৰুষৰ আগ্ৰহ বৃদ্ধিৰ লক্ষ্য আগত ৰাখি নিৰহ নিপানীকৈ বাঁহীত আঙুলি বুলাবলৈ শিকাইছে লোকবাদ্য শিল্পী মাধৱ দত্তই তেওঁলোকে মানে আশা কৰে কিবা এটা মানে শিকি আছে কিমান শিকিছে কি কৰিছে তাকে মানে হেৰি কৰাৰ উদ্দেশ্যে মানে আপোনাৰ এইটো থিম আপোনাৰ প্ৰস্তুত কৰিছিলোঁ জনগণ মন অধি গীতটোৰ তাকে সমূহ অসমবাসী ৰাইজলৈ আগবঢ়াই দিছোঁ গঠনমূলক পৰামৰ্শ দিব বুলি পেলাই ভুলটোতো অনিবাৰ্য ভুলটোতো হয়েই বাঁহীৰ ওপৰতে ডিপেণ্ড কৰি পেলাই ঢোল খোল নেগেৰা একতাৰা দুতৰা পৰা ধৰি পেলাই যিমানখিনি লোকবাদ্য আছে সেইখিনিৰ ওপৰতে মানে এই গ্ৰুপটো প্ৰস্তুত কৰিম বুলি পেলাই ইতিপূৰ্বে কৰা হৈছে ২-৩টা প্ৰগ্ৰেম ডেৰগাঁৱৰ পৰা পলাশজ্যোতি পৰা ৰিপৰ্ট NKTV